air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. ফ্ৰেণ্ডছ, পানী দেখিছেনে? ইমান পানী, এই ৰাস্তা তল গৈছে আৰু এতিয়া মই পানীৰ ওপৰে খোজকাঢ়ি আহি আছোঁ। পানীৰ সোঁত চাওকচোন, কিমান সোঁত, ইমান জোৰেৰে আহি আছে পানীটো। এইফালৰ পৰা আহি আছে পানীটো, আহি এইখিনি নামি গৈছে, পুৰা নিজৰ দৰে লাগিছে, বিৰাট স্পীড। এইফালে ঘৰ আছে মানুহৰ, আগৰ ফালে পথাৰ আছে, এইবিলাক। এইটো এটা ঘৰ, এইটো টাৱাৰ। মাছৰ প্ৰতি ইণ্টাৰেষ্ট থকা মানুহবোৰে ইয়াতে জালেৰে মাছ ধৰি আছে। এইখন জালক পৰঙি জাল বুলি কোৱা হয়। সৰুতে মই এবাৰ পৰঙি জালেৰে মাছ ধৰি থাকোঁতে ভৰিত এডাল ডাঙৰ কলজোকে ধৰিছিল। এতিয়া মই ভয়তে চিঞৰি মাটিত বাগৰি আছিলোঁ। সেই কথা এতিয়াও মনত পৰে। লাইটৰ পোষ্টকেইটা কেনেকৈ ডুব গৈছে চাওকচোন তলফালে। ট্ৰেন্সফৰ্মাৰ হয়, বিৰাট ডেঞ্জাৰ হৈ আছে এইটো। এইটো হাইৱে হয়, নেশ্যনেল হাইৱে। ইয়াত চাওকচোন কেনেকৈ পানী উঠিছে, গোটেই ৰাস্তা জুৰি পানী হৈ আছে। এইটো ৰাস্তাত গাড়ী বন্ধ হৈ আছে, গোটেই গাড়ীবোৰ এইটো ৰাস্তাতে গৈ আছে। বাইকখন ষ্টাৰ্ট দিওঁ, আগত কি আছে চাম। দলংখনৰ তলভাগটো দেখাই দিছোঁ একবাৰ, চাওকচোন পানী কেনেকৈ গৈ আছে, ভয়ানক হৈ আছে। Rolling through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind ছ'চাইটি বুলি কয়, এই ছ'চাইটিত আহি গৈছোঁ মই এতিয়া। চাওকচোন কেনেকুৱা পানী ৰাস্তাত, মই আচৰিত হৈ গৈছোঁ দেখি। ইমান পানী, মানে বহুত দিনৰ মূৰত আজি বানপানী দেখা পালোঁ ৰঙিয়াত। এই সৰুতে দেখা পাইছিলোঁ এনেকৈ বানপানী ৰঙিয়াত। এই চকটো পূৰা ভৰ্তি হৈছে পানীৰে। এই ৰাস্তাৰ পাৰতে বজাৰ পাতিছে, চব্জিৰ বজাৰ দিছে চাইডে এনেকৈ। সেইফালে পানী, এইবিলাকো গাড়ী গৈ আছে সেইটো ৰাস্তাৰে। দোকানবোৰ চাওকচোন কেনেকৈ পানী উঠি গৈছে। বিল্ডিঙৰ পৰা এইফালে এটা ৰাস্তা আছে, সেই ৰাস্তাটো গোটেইখিনি ৰাস্তাটোৱে পানী। তথাপিও ওপৰে মানুহ দুই এটা অহা যোৱা কৰি আছে, আৰু এইবিলাকতো দোকানবিলাক চব বুৰি গৈছে পানীত। আৰু সেইফালে এটা ঘৰ, মানে ওপৰৰ টিনবোৰ খহি পৰিছে, ঘৰটো পানীত বুৰি গৈছে। আৰু সেইফালে পানীবিলাক কিমান ফুট, পানীৰ ফুট চাওকচোন কিমান ফুট। সেইফালে গাঁত হৈ গৈছে পানী পৰি, বিৰাট ডেঞ্জাৰ হৈ আছে। এই দোকানবিলাক প্ৰায় বন্ধ আছে বানপানীৰ কাৰণে। এইফালে ৰাস্তাতে গাড়ী গৈ আছে, মোৰ বাইক, মই ইয়াতে আছোঁ। এইখিনি চাওক মানুহৰ ঘৰ কেনেকৈ ডুব গৈছে, এইবোৰ টিঙত লাগু হৈ গৈছে। চাওকচোন ঘৰটো পুৰা টিঙত লাগু হৈ গৈছে। কিনে বৰষুণ অকণ মাৰি আছে। আৰু মই সুধিলোঁ মানুহজনক পানী বাঢ়িছে নে কমিছে, ক'লে কি পানী লাহে বাঢ়িহে আছে, আৰু বৰষুণ মাৰিলে চাগে আৰু বাঢ়িবই। আধা চাবা উভতি আহিলোঁ, বহুত বৰষুণ দি আছে। মই গোটেইখিনি দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। গাড়ীৰে আহি আছোঁ বাইকেৰে, গতিকে গোটেই দেখাব নোৱাৰিলোঁ আৰু আপোনালোকক। আগত পাওঁ যদি দেখাম আৰু। ৰঙিয়া বাছ ষ্টেণ্ড চাওক কিমান পানী, এইবোৰ চব পানীয়ে পানী। এইখন ৰঙিয়া অভাৰব্ৰিজ ওপৰৰ ফালে। মেইন ৰঙিয়াত বজাৰ কৰিবলৈ যাব লাগিলে আমি এইটো ৰাস্তাৰে সোমাই যাওঁ, এনেকৈ সোমাই যাওঁ, এনেকৈ অভাৰব্ৰিজৰ তলেৰে এনেকৈ যাওঁ। কিন্তু আজি পূৰা পানী, যাব নোৱাৰিম এতিয়া। মই ইয়াতে থমকি ৰ'লোঁ। বৰষুণ কমাৰ পিছত মই আকৌ চাবলৈ আহিলোঁ। ৰঙিয়া মূল চহৰ হয় এখন। বাছ ষ্টেণ্ডৰ পৰা আহি এনেকৈ সোমাই যাওঁ আমি, সোমাই গৈ এইফালে বজাৰ পাওঁ। কিন্তু আজি ইয়াতে
যাব পৰা অৱস্থাত নাই, বাইকখন নাযায়, বাইকখন থমকি ৰ'ল ইয়াতে, কাৰণ গোটেই বাইকখন ভিজি যাব, চাইলেঞ্চাৰৰ পাইপত পানী সোমাই যাব। আৰু সেইকাৰণে ইয়াতে মই ৰৈ আছোঁ। আৰু এতিয়া অভাৰব্ৰিজৰ এইটো চাইডে আহিছোঁ মই, এতিয়া মই সেইফালৰ পৰা দেখাইছিলোঁ, এতিয়া মই অভাৰব্ৰিজৰ এইফালৰ পৰা দেখাইছোঁ। এইফালেদি এনেকৈ গৈ মই মেইন বাছ ষ্টেণ্ডটো দেখাই, মেইন চহৰখন দেখাই, তাৰপৰা ঘূৰি আহি মই এইখিনি দেখাইছোঁ। হাইৱেৰ ওপৰত মই বহি আছোঁ, এইপিনে গাড়ী অহা যোৱা কৰি থাকে, কিন্তু আজি গাড়ী যাব পৰা অৱস্থাত নাই। এখন গৈছে যিটো বহুত পানী, ওখ ওখ ট্ৰাকবিলাক গৈছে, বাইক চাইক কিনিব পৰা নাযায়। এনেকুৱা আৰু খোজকঢ়া মানুহ মানে চুটিকৈ কাপোৰ পিন্ধিব পাৰিলে খোজকাঢ়ি যাব পাৰি ঘৰত। মই যাম বুলি ভাবিছিলোঁ, কিন্তু জিন্স পেণ্ট পিন্ধি আছোঁ না, গতিকে মই তলত যাব নোৱাৰিম। চাওক আপোনালোকক দেখাই দিছোঁ ওপৰৰ পৰা। My life holding all of it closely. I played it innocent, a feel of discontent. I finally এইখন বৰলীয়া নদী হয়, পূৰা ফুল হৈ গৈছে নদীখন। এই দলং দলঙৰ ওপৰৰ পৰা মই দেখাইছোঁ যিমানখিনি পাৰোঁ। এতিয়া লাহে লাহে আন্ধাৰ হৈ আহি আছে, এই তলত মাছ ধৰি আছে, এইবিলাক দেখিছেনে? মই অকণমান জুম কৰি দেখাই দিছোঁ আপোনালোকক, মাছ ধৰি আছে এনেকৈ। burning the bridge that keeps us. I'm here and I'm fearless. Exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still, hanging in the balance. Not the life I want to live, I want to take it all. Standing tall, fear I weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it. বানপানী চাইছে আহি থাকোঁতে আন্ধাৰেই হৈ গ'ল। এতিয়া মই যাম আৰু ঘৰত, যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ। এনেকৈ আন্ধাৰো হৈ আহিছে, দেখালে মানে আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব না। ভিডিঅ'টো কেনেকৈ পাৰে জনাব, আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।